থিয়েটাৰলৈ যাবলৈ কিয় মন যায় মই কওঁ, এটা হ'ল অসমখনক মই চাগে ইমান ওচৰৰ পৰা জানিবলৈ সুযোগ নাপালোঁ হয় যদিহে থিয়েটাৰলৈ নগ'লোঁ হয়। কাৰণ কিছুমান এনেকুৱা ঠাই আছে যিবোৰ ঠাই যাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। মানে মনটো খুব যায় যে অসমৰ প্ৰতিটো ঠাই যাওঁ, প্ৰতিখিনি মানে নিজৰ ঠাইক চিনি পাওঁ, কিন্তু সেইটো থিয়েটাৰত নাথাকিলে সম্ভৱ নহয়। ইমান যে ভিতৰুৱা ঠাই আছে আৰু সেই ঠাইৰ মানুহবোৰ যে আমাৰ নিজৰ মানুহ দিয়কচোন, যে অসমৰ মানুহ, সেই মানুহখিনিক লগ পাই তেওঁলোকেও যে আমাক ইমান মৰম কৰে। আৰু দ্বিতীয় কথাটো হ'ল যে একেখন নাটক, কিছুমানে কয় যে একেখন নাটক 9 মাহ কৰিলে আমনি লাগে, কিন্তু মোৰ কাৰণে গোটেই যাত্ৰাটো সুকীয়া আছিলে। কাৰণ এটা চৰিত্ৰই প্ৰত্যেক দিনাই প্ৰথমটো 2 মাহমান যায় অকল চৰিত্ৰটো ভালকৈ বুজিবলৈ, চৰিত্ৰটোৰ ডাইলগখিনিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি ইউজটো হওঁতে 2 মাহমান লাগি যায় এখন নাটক। কিন্তু 2 মাহৰ পিছত যেতিয়া সকলোৰে সলসলীয়া হৈ যায়, তাৰ পাছত একেটা চৰিত্ৰই কিমান বেলেগ বেলেগ ধৰণেৰে কৰিব পাৰি। আজি এটা ডাইলগৰ মডুলেশ্যনটো বেলেগ কৰিলোঁ, কাইলৈ আকৌ বেলেগ এটা কৰি চালোঁ। গতিকে কোনটোত দৰ্শকে বেছি ভালকৈ আদৰি লৈছে, আৰু সেই যে ক্লেপ বজায় যে দৰ্শকে, সাংঘাতিক ডাঙৰ সন্মান। মানে একদম বুকুখন ভৰি যায় যেতিয়া এটা মানে ডাইলগ কোৱাৰ পিছত দৰ্শকে মানে কিৰিলিয়াই চাপৰি বজায়। সেইখিনি এজন অভিনেতাৰ বাহিৰে কোনেও সেই সময়খিনি অনুভৱ কৰিব নোৱাৰে। আৰু মোৰ মনত আছে যে এই সদায় বেলেগ বেলেগকৈ কৰি 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 বিভিন্ন ধৰণেৰে এটা চৰিত্ৰ যে উপস্থাপন কৰিব পাৰি, এই কথাটো কিন্তু মই থিয়েটাৰৰ পৰা ভালকৈ শিকিবলৈ যত্ন কৰিছিলোঁ। মৰমৰ বাজনী কি খবৰ? নাইজুল ভাই, ভালে আছোঁ। আৰু মই থিয়েটাৰত থাকোঁতে আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ, বহুতে কয় যে থিয়েটাৰত থাকিলে হোটেলত থাকি ভাল লাগে বা IB বা গেষ্ট হাউচত ভাল লাগে, কিন্তু মই সদায় মানুহৰ ঘৰত থাকিব বিচাৰিছিলোঁ। এটা কাৰণ হ'ল যে গেষ্ট হাউচ বা IBবোৰ মোৰ যিহেতু মানুহ থকা ঘৰ নহয়, বৰ এটা জয়াল টাইপ নিচিনাও লাগে, আৰু কিবা এটা মই কানেক্ট নকৰোঁ। মানুহৰ ঘৰত থকা ঘৰখনত কিবা এটা আপোন আপোন ভাৱ এটা থাকে ন। আৰু দ্বিতীয়তে বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ ঘৰত থাকি তেওঁলোকৰ কথা বতৰা, তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ নিয়ম নীতি, আৰু তাৰ লগতে চাবচোন মৰম লাগে এটা কথা যে মোৰ আকৌ পাকঘৰটো সদায় লগত থাকে, মই ৰান্ধি খাওঁ নিজে। তাৰ পিছতো সদায় তেওঁলোকে এটা অনুৰোধ কৰে যে এসাঁজ আমাৰ ঘৰত খাব। আৰু সেইটো বিভিন্নজনৰ হাতৰ সোৱাদ, মানে প্ৰত্যেকৰ হাতৰে বেলেগ এটা সোৱাদ থাকে। আৰু যে কিমান হাতৰ জুতি লৈছোঁ নহয়, কিমান যে ধাৰ আছে জীৱনত, খুব ভাল লাগে সেই স্মৃতিবোৰ। আকৌ থিয়েটাৰ যাবানে বা কৌস্তভ বৰা? থিয়েটাৰ যাব মন যায়, কিন্তু এতিয়া নিজৰ ব্যস্ততা, পঢ়া শুনাও আছে, ল'ৰা ছোৱালীৰ মাক, পত্নীৰ ব্যস্ততা, কাৰোবাৰ পত্নী হিচাপে সেইখিনি দায়িত্বও কৰিব লাগে, বোৱাৰীও হয়, এখন ঘৰ আছে। গতিকে এই গোটেই সমস্যাখিনিৰ মাজত দেখোন ক'ৰবাত বান্ধ খাই থাকি যাওঁ। আকৌ চাগে থিয়েটাৰলৈ ক'তনো যোৱা হ'ব।